মই ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ আহিছোঁ। জগন্নাথ মন্দিৰ ভাগি বৰ ভাল লাগে। এদিন আহিছিলোঁ, আকৌ এতিয়া আহিছোঁ। এতিয়া জগন্নাথ মন্দিৰলৈ যাম। মানে মই এবাৰ আহোঁতে ভিডিঅ' নকৰিবলৈ নহ'ল। এবাৰ ভিডিঅ' অলপ কৰিম বুলি ভাবিছোঁ। ভিডিঅ' কৰিলে অলপ দেখাম ভাবিছোঁ। এতিয়া ওলাওঁ যাওঁ বোলো, মই গাড়ীখন লগ কৰি লৈছোঁ। গাড়ীখন লগ কৰি এতিয়া মই ছাইডত ৰখালোঁ। ছাইডত ৰখাই এতিয়া মই জগন্নাথ মন্দিৰলৈ যাম। আপোনালোকে চাই থাকক মন্দিৰটো কেনেকুৱা লাগে। মানে বিশেষকৈ বৰ ভাল লাগে মন্দিৰভাগ। সেইকাৰণে মই এতিয়া বাবা মন্দিৰলৈ গৈ আছোঁ। ঠিক আছে, পালোঁ। এতিয়া জগন্নাথ মন্দিৰ পালোহি মই। জগন্নাথ মন্দিৰ মই ইয়াতে চেনেলটো আগে খুলি ল'মগৈ। চেনেলটো খুলি পিনি যাব লাগে আৰু চেনেলটো ইয়াতে মই খুলি পিনি ছাইডত থৈ দিছোঁ। ছাইডত চেনেলটো খুলি পিনি ভিতৰলৈ যাওঁ। এতিয়া যাওঁ প্ৰথমে মা বজৰংবলী আৰাধ্যদেৱ হনুমান মন্দিৰ ভাগি ওচৰৰ আহোঁগৈ, দৰ্শন কৰি আহোঁগৈ। তাৰপিছতে সকলোলৈ যাম। প্ৰথমে হনুমান মন্দিৰ দৰ্শন কৰিব লাগিব বুলি কয়, কাৰণ তেওঁ আটাইতকৈ ডাঙৰ ভকত হয়, ৰাম ভকত। প্ৰথমে হনুমান মন্দিৰ দৰ্শন কৰিব। জয় বজৰংবলী। এতিয়া মই গৈ আছোঁ প্ৰথম গণেশ বাবা মন্দিৰলৈ। গণেশ বাবা মন্দিৰ প্ৰথম দৰ্শন কৰি ল'ম। দৰ্শন কৰি পিনি তাৰপিছতে সকলো মন্দিৰ দৰ্শন কৰিম। এতিয়া মই গৈছোঁ গণেশ মন্দিৰ। সৰু ল'ৰা ছোৱালীবোৰ এতিয়া গণেশ মন্দিৰ বনাইছে। ইয়াত এতিয়া এই স্কুলৰ ল'ৰা ছোৱালীখিনি আহিছে, স্কুলৰ পৰা আহিছে তীৰ্থ ভ্ৰমণৰ। এতিয়া শিক্ষামূলক ভ্ৰমণ আহিছে। এতিয়া তেওঁলোক ল'ৰা ছোৱালীকেইটা কেনেকৈ বজাইছে, ধুনীয়া ঢুকি নাপায় একদম ফূৰ্তি বজাইছে। ইমান ভাল পাইছে এইটো বজাই পিনি। সঁচাকৈ সঁচাকৈ বহুত ভাল লাগে। ইয়াত আহি পিনি এনেকুৱা লাগিছে মনটো বহুত ঠাণ্ডা লাগি গ'ল ইয়াত আহি পিনি। এতিয়া মই আছোঁ বজাবলৈ। এতিয়া সিহঁতি বজাইছে, তাত মই বেগলৈ যাম। বেগত আমাৰ মূচক ৰাজ আছে। মূচক ৰাজৰ কাণত সকলোৱে নিজৰ মনৰ ইচ্ছাবোৰ কৈ যায়। তেওঁলোকে মনৰ ইচ্ছাবোৰ কেনেকৈ কৈছে মূচক ৰাজৰ কাণত, সেয়ে চবে নিজৰ নিজৰ মনৰ ইচ্ছাবোৰ স্কুলৰ ল'ৰা ছোৱালীখিনিয়ে কৈ আছে। এতিয়া ময়ো ক'ম এটা, তাকে সেইটো কৰি লওক। আমাৰ এই মূচক ৰাজৰ কাণত যিটো কথা কয় মনৰ ইচ্ছা, সেইটো সিদ্ধি হয় বুলি আছে। এইটো চবৰে এইটো শুনিছোঁ। সেইকাৰণে সকলোৱে দেখিছে নাই মই কিবা এটা ক'লোঁ। কিবা এটা কৈ দিয়ে। কৈ দিয়া। এতিয়া মই জগন্নাথ মন্দিৰত এক ৰাউণ্ড মাৰিম। ইফালে ৰাম লক্ষ্মী মন্দিৰ, ৰাম দৰবাৰ আছে, এই চামগৈ। ব'লক আমি চাওঁ, আহক। ওম নমো ভগৱতে বাসুদেৱায়।
এই ঠাইকণ ইমান ঠাণ্ডা, মানে ইমান ঠাণ্ডা জেগাডোখৰ, ইমান ধুনীয়া হাৱা, মানে ইয়াত এনেকুৱা লাগিছে যেন ইয়াতে থাকিম, কিন্তু কি ক'বা আৰু, ইয়াত থাকিবলৈতো নহ'ব। এতিয়া মানে ইয়াত আহিলে সঁচা যাবলৈ মন নাযায়, ইয়াতে থাকিব বহি থাকিম নিচিনা লাগে দিনটো। এতিয়া কি কৰিব, উপায় নাই, যাবই লাগিব, আমি সংসাৰী দায়িত্ব লোৱা মানুহ। এয়া আপোনাৰ লক্ষী মন্দিৰ ভাগি, এতিয়া এজনে সেৱা কৰিছে। এতিয়া ময়ো লক্ষী মন্দিৰ ভাগি সেৱা কৰিলোঁ। এতিয়া মই যাম, এতিয়া ৰাম দৰবাৰৰ ওচৰতে আছে, ৰাম দৰবাৰলৈ যাম, তাত গৈ সেৱা কৰিমগৈ। এয়া যে ৰাম মোৰ স্থলীত ৰাম দৰবাৰ তাতে আছে, যাওঁ এতিয়া ৰাম দৰবাৰ। সেয়া কৰোঁ, ৰাম দৰবাৰ ৰখিছোঁ, এতিয়া সেৱা কৰি দিছোঁ, সেৱা কৰি এতিয়া ৰাম দৰবাৰলৈ যাম। जय सिया राम, जय सिया राम, जय सिया राम, जय सिया राम, ৰাম দৰবাৰ এতিয়া সেৱা কৰিলোঁ, এতিয়া যাওঁ, ওলাই যাওঁ। এতিয়া এইপিনে জগন্নাথ মন্দিৰ সেইফালে পাৰ, এতিয়া জগন্নাথ মন্দিৰৰ মেইন মন্দিৰলৈ যোৱাই নাই। এতিয়া মেইন ডাঙৰ মন্দিৰলৈ যাম, এতিয়া ডাঙৰ মন্দিৰ ভাগিলে এতিয়া যাওঁ, গৈ আছোঁ। जय सिया राम, जय सिया राम। কৃষ্ণায় বাসুদেবায় হরে পরমাত্মনে প্রাণত ক্লেশী নাশায় গোবিন্দায় নমো নমঃ। জয় শ্রী কৃষ্ণ, জয় শ্রী কৃষ্ণ, জয় শ্রী কৃষ্ণ।